ভাবিব লাগিছে যে মই বাহিৰৰ পৰা খেলিম অত বিদ্যালয় পাঁচটা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ ৰেলী এটো আমি সাকসেস বুলি আমি আজিৰ দিনত আমি ক'ব পাৰো আজিৰ দিনত নহয় পজিটিভ আর বিশেষ করে আপনাদের চাওক বরেশ্বৰৰ পৰা শুক্লাই চেপাং পৰা বা গয়বাৰীৰ পৰা বা দৰংগাজুলি বা নাগৰিজুলিৰ পৰা সকলো জাতি জনগোষ্ঠী ওলাই আহিছে কোনো জাতি বাদ নাই যিমান জাতি জনগোষ্ঠী আছে এই ধামুকৰ জিলা হিচাপে বা সমষ্টি হিচাপে অর্থাৎ কোনো জাতি বাদ থাকা নাই আজিৰ এই ৰেলীত যে অহা নাই সবে আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে মততে আমি এইবাৰ আচৰিত কথা সেইটোৱে যে প্ৰমোদ বৰাই নিজৰ যেটো সমষ্টি ইয়াত মই খেলিম বুলি সি ডিক্লেয়াৰ দিব পৰা নাই এইটো বিৰাট লজ্জাজনক মততে আমাৰ পাঁচটা সমষ্টি জয়ী হোৱাটো 100% কথা আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছো যে এক্সিস্টিং এমচিএলএ অকলে টিকেট অলরেডি ডিক্লেয়ার দিলে আৰু আমি এতিয়া তামোলপুৰ হিচাপে আমি 3টা সমষ্টি ডিক্লেয়ার দিছো বৰেশ্বৰ শুক্লাই চেপাং আৰু দৰংগাজুলি কৈবাৰীটো আহিব সময় আছে আপুনি খেলিব নেকি কৈবাৰী নাই হেতু নহয় আপোনালোকক আমি কৈছো শুক্লাই চেপাং বহুত মজবুত শুক্লাই চেপাঙক মই 3 বছৰ আগতে মই ইএম দিম বুলি মই ঘোষণা কৰি গৈছো আজিও মই পাব্লিকলি ক'ব লাগিছিল ক'ব পাৰিছো যেন গণেশ কছাৰী খুব কষ্ট কৰি আছে জিকিব আৰু গণেশ কছাৰীক মই ইএম দিম বুলি মই ঘোষণা কৰিছো নাই সময় আছে তো 2 তাৰিখলৈকে আজিহে 27 তাৰিখ 27 বিজেপি নাই বিজেপি 30টা খেলে 40টা খেলে এটা বিজেপিৰ কথা আমাৰ দলটো 40টা সমষ্টিত খেলিব আৰু আমি 100% শিওর বিপিএম হিসাবে 20+ সিট পাওয়াটো কথা এটা কথা দিছো মিত্ৰতাৰ কথা এটা চৰ্চা চলি আছে যে এইবাৰ বিটিআৰ সরকার বিজেপি ইউপিপিএল লগ লাগি সরকার হ'ব যদি প্ৰমোদ বড়ো সরকার আহে আপোনালোক তাত থাকিব নাথাকে মিত্ৰতা কাৰ লগত আমাৰ খাৰৰ লগত মিত্ৰতা নাই মিত্ৰতা থাকিলেহে থাকিব সরকারখন গঠন হয় ইউপিপিএল বিজেপি লগ লাগি ইহঁতে মিত্ৰতা আছে ইহঁতে দুইটা কৰিলে আমি কি কৰিব পাৰিম আপুনি আহিবনে নাই মই কিয় যাম মই ইহঁতৰ লগত মিত্ৰতাই নাই মই কিয় যাম দৰকাৰ নাই বিপিএমে 20+ সিট পাই আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়োৱে কালি এটা অভিযোগ দিছিল যে হাগ্ৰামা মহিলাৰে 5 বছৰ নাহৰ বাবে তেওঁ এতিয়া হেলিকপ্টাৰে প্ৰচাৰ চলাব লগা হৈছে প্ৰমোদ বড়োক একবাৰ সুধকচোন হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সুধক ইয়াৰ পিছত কোনে যাম্বা তই ড্ৰাইভাৰক বুদ্ধি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নাকি কোনে পইচা দিছে সরকার অহাৰ পিছত মই দিম এতিয়া তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই কোন ডাঙৰ আমাৰ কি ডাঙৰ দল কোন আছে বিটিসি ইউজি কথা ইউজি নহয় আন্ডারগ্রাউন্ড বুলি কৈ যাম্বা বিজেপিয়ে কৈছে যে বিটিসিৰ মানুহে এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ বিটিআৰ আরে কি বিচার কৈ থাকে এই বিচার বুলি ক'লে মই একো নকম বিটিসি কো ৰাষ্ট্ৰীয় দল শাসন কৰিব লাগে প্ৰমোদ বড়ো ক'লে মই কৈ নাকি বিচার বুলি ক'লে মই একো নকম বিটিসি কো তেতিয়া মই এনসার দিম বিটিসি কৈছে যে বিটিসিবাসী ৰাইজে এইবাৰ ৰাষ্ট্ৰীয় দল শাসন বিচাৰিছে গতিকে বিজেপি ইয়াত শাসন কৰিব আৰু ইয়াত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ এইটো বিজেপি হল ৰাষ্ট্ৰীয় দল ইহঁতে হ'বই বিটিসিত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে সবে নিজকে ডিমান্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি সরকার বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে ইউপিপিএলও কৈ আছে কোৱাটো সবে ক'ব আমাৰ কোনো দলৰ লগত বুজাবুজি নাই বিপিএমে অকলে আছে কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব বিপিএমে অকলে সরকার কৰিব প্রমোদ কিয় খুব দি থাকে আপনার